নমস্কাৰ ৱেলকাম টু হিতেশ ব্লগ দৈনন্দিন জীৱনত ঘটা সৰু সৰু মুহূৰ্তবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাই মই নথৈ আনন্দিত আহক আৰু এটা নতুন ব্লগ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ হাই বন্ধু বান্ধৱীসকল আজি মই ভকতৰ ৰূপত কেনেকুৱা লাগিলে সেইটো জনাব আৰু আজি আমাৰ ঘৰত শিৱ পাঠ পঢ়া হৈছে চ' আজি মই পাঠ পঢ়িব ৰেডি হৈ এয়া ভকতৰ আসন ইয়াতে বহি মই আজি পাঠ পঢ়িম আৰু এইফালে বৰমা আহিছে পাঠৰ কাৰণে এয়া মই বহি ল'লোঁ আজি পাঠ পঢ়িম স্মৰণ কৰি মংগলাচৰণ জয় জয় শিৱ দুৰ্গা প্ৰণাম চৰণ দুৱৰে চৰণে আমি লৈ লওঁ শৰণ চ' এইটো আজি পাঠ পঢ়িছোঁ পাঠ পঢ়ি এইখিনি বৰঙণি পালোঁ আজি শিৱ পাঠ পঢ়ি মই এই উপহাৰ পাইছোঁ বেলপাত তামোল পাণ ধুনীয়া হৈছে ন অ'কে ময়ো খাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া মোৰ ফ্ৰেণ্ড হাফিজুৰ আমাৰ ঘৰত আহিছে চ' এক্সাইটেড হৈ আছোঁ মোৰ খুব ভাল লাগিছে হেল্ল' দাদা খবৰ ভাল নে মোৰ কাৰণে ইমান বস্তু লৈ আহিছোঁ দেখিছানে হ'লেও আহিছে খুব ভাল লাগিছে হয় আহক বাকী ঘৰত যাই লগ পাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া মই এখন বাৰ্থডে পাৰ্টি খাব যাব লাগিব সেইকাৰণে ৰেডি হ'লোঁ এতিয়া গাড়ীত স্কুটি তেল নাই চ' স্কুটিত তেল ভৰাম আৰু বাৰ্থডে গিফ্ট কিনি পাহৰিয়ে যাই থাকোঁ চ' অলৰেডি তেল ভৰোৱা হৈ গ'ল এতিয়া মই যাম গিফ্ট কিনিবলৈ চাওঁ আহক কি কিনো মই চ' ফাইনেলি গিফ্ট লোৱা হৈ গ'ল এতিয়া ডাইৰেক্ট মই যাম বাৰ্থডে পাৰ্টি হেপী বাৰ্থডে থেংক ইউ বুলি কয় হেপী এটা চুমু দি পাও মাছ মাংস দালি চব্জি চালাড তো এতিয়া আমি খাই আছোঁ আৰু এতিয়া খাই পিনে যিহেতু ৰাতি হ'ল বহুত আৰু মই উভতি ঘৰলৈ যাব লাগিব তো আজি এইখিনিয়ে আছিলে তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰু কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাব ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই